নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই তৃষ্ণা আপোনালোকক পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ ভাল মানে ইমান ভাল নহয়, যিহেতু বহুত গা বেয়া। তাৰ মাজতে দেখিছেনে পূজা চাবলৈ আহিছোঁ, কিন্তু পূজাটো এৰিব নোৱাৰি, বছৰত এবাৰে আহে আৰু সেইটোতো মিছ কৰিব নোৱাৰি। সেয়েহে আমি ওলাই আহিলোঁ। ঘৰৰ মা দেউতা মই মাহীহঁতো আহিছে, আমি একেলগে আহিছোঁ বাইহাটা চাৰিআলিত। যিহেতু দুখন পূজা হয়, সেইকাৰণে প্ৰথমতে আমি আহিলোঁ যিটো মঙলদৈ লাইনে পূজাখন হয়, সেইখন পূজালৈ আহিলোঁ। আৰু পূজা বুলি ক'লে পূৰা একদম যিমান বেমাৰ আজাৰ নহ'লেও দেহ মন পূৰা ভাল লাগি থাকে। একদম বেমাৰ হ'লেও বিচনাৰ পৰা একদম কিবা যেন এটা শক্তি পাই উঠিবলৈ। তো ময়ো ইমান বেমাৰৰ মাজতে আহিলোঁ পূজা চাবলৈ। আৰু এই যে বাইহাটা চাৰিআলিৰ মঙলদৈ লাইনে যিখন পূজা পাতিছে, সঁচাকৈ গেটখন খুব ধুনীয়াকৈ সজাইছে। যিসকলে সজাইছে খুব ধুনীয়াকৈ সজাইছে। চাওক, ফটো এখনো লগাই দিছোঁ। তাৰপিছতে আমি আহিছোঁ, যিহেতু বাইহাটা চাৰিআলিত দুখন পূজা হয় বুলি মই কৈছোঁৱেই। এইখন আহি আছোঁ আমি যিটো বাইহাটা চাৰিআলিৰ যিটো গোৰেশ্বৰ লাইনে পূজা হয়, যিখন পূজা হয় সেইখনত আহি আছোঁ। পূৰা জিক জাক লাইট জ্বলাই আছে আৰু লাইটটো বিৰাট ভাল লাগিছে। পূৰা জিক জাক কৰি আছে আৰু কিবা এটা নতুন কিবা ষ্টাইলৰ যেন লাগিছে, পূৰা ভাল লাগিছে। আৰু পূৰা আহি আছোঁ। আৰু যিহেতু গাড়ী আনিবলৈ নিদিয়ে, কিছুমানে আনিছে, তাৰ মাজতে আমাক পিছে আনিবলৈ নিদিলে। যিহেতু সেইখন পূজাৰ আগতে গাড়ীখন থোৱা আছে, সেইকাৰণে আনিবলৈ নিদিলে, যিহেতু বহুত ট্ৰেফিক জাম হয়। আৰু এইখনো খুব ধুনীয়াকৈ সজাইছে, ভিতৰটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। সঁচাকৈ বহুত ধুনীয়া হৈছে। আৰু আগতে এনেকুৱা পূজাবিলাক ইমান ডেক'ৰেশ্যন কৰা নাছিল। সঁচাকৈ আজিকালি বহুত পূৰা কম্পিটিশ্যন হৈ গৈছে। আৰু এইটো যে দুৰ্গা মা দেখিছে, পূৰা কাঠৰ হয়, প্ৰত্যেক বছৰে ইয়াতে থয়। তো সঁচাকৈ বহুত ভাল লাগে। আৰু আমি ভিতৰৰ পৰা আহি ফুট চুট লৈ পেলাই ইয়াতে অকণমান ৰৈ দিছোঁ, মই দেউতা। তো ভিতৰটো অকণমান ভিডিঅ' কৰি আনিলোঁ। তো প্ৰায় দুৰ্গা মা আৰু আমি পূৰা ধুনীয়া টাইমত আহি পালোঁ। পূজাৰ বিশেষ আকৰ্ষণ মই ভাবোঁ চাবলগীয়া বস্তুটো হৈছে এইটো যিটো কৰি আছে, মানে মাক আৰতি বঢ়াই আছে। সঁচাকৈ এইটো বস্তু মই চাই বিৰাট ভাল পাওঁ। কিবা এটা মনটো সঁচাকৈ বহুত ভাল লাগি যায় এইটো বস্তু দেখা পালে। প্ৰত্যেক বছৰে দেখা পোৱা নাযায় কিছুমান ঠাইত, কাৰণ আমাৰ গৈ পাওঁতে দেৰি হয়। পূজা চাই কিছুমান ঠাইত দেখা পাওঁ, কিছুমান নাপাওঁ। সঁচাকৈ এইটো যে চালি পূজা যেন মানে চোৱা যেন অনুভৱ হয়, আৰু এইটো বস্তু দেখা নাপালে মনটো বেয়া লাগে। তো আজি আমি ধুনীয়া টাইমত আহি পালোঁ আৰু মাক আৰতি বঢ়োৱা দেখা পালোঁ। কি ধুনীয়াকৈ নাচি আৰতি বঢ়া। অষ্টমীৰ দিনা পূজাত যোৱাৰ মই কেইখনমান ফটো লগাই দিলোঁ, আৰু কেনেকুৱা হৈছে প্লিজ কমেণ্টত জনাবচোন মোক। আৰু আজি হৈছে নেক্সট দিন, মানে নৱমী পূজা। আৰু নৱমী পূজানো আমি ক'ত চালোঁ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিলে গম পাব। নৱমী পূজাত আমি আহিছোঁ। ৰ'ব এতিয়া নকওঁ, সকলোখিনি দেখাই লওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ। আৰু ইয়াতে যে আহিছোঁ আমি প্ৰত্যেক বছৰে ইয়াতে অহাই হয়, এইবাৰহে এবাৰ অহা হ'ল। যোৱাবাৰ আমি দুদিনে আহিছিলোঁ, মানে অষ্টমী আৰু নৱমী দুইদিনাই আহিছিলোঁ। এইবাৰ পিছে মোৰ গাটো যে ভাল নহ'ল, সেইকাৰণে নৱমী পূজাৰ দিনা আমি আহিলোঁ। আৰু সঁচাকৈ বহুত মানুহ হৈছে, এনেকুৱা মানুহ হৈছে খোজ দিবলৈ ঠাই নাই। আৰু দেখিছেনে ফুট ল'বলৈ আহোঁতে পূৰা লাইন পাতি আহিব লগা হৈছে।
যিহেতু বহুত মানুহ, সেয়েহে আমি এক চাইড হৈ পেলাই অলপ থিয় দি মানুহবিলাকো চাই আছোঁ কোনে ক'ত গৈছে। আৰু এনেকুৱা মানুহ হৈছে, বাপৰে সঁচাকৈ বহুত মানুহ আহিছে। আৰু এই ৰঙা নীলা বেলুনকেইটা দেখি লওঁ লওঁ লাগিছে, কিন্তু ইমান মানুহৰ মাজত বেলুন ল'ব নোৱাৰি দেই, ধমধমাই ফাটি যাব আৰু পইচাকেইটা পানীত পৰিব। সেয়েহে ভাবিছোঁ জ্বৰ সময়তে এটা লৈ যাম বুলি ভাবি আছোঁ। তো চাওঁ কি হয়। এয়া চাওক কিমান মানুহে মানুহ। আৰু এইখিনিতে এজনী বা আছে, আৰু বাজনীক যদি চিনি পাইছে আপোনালোকে প্লিজ কমেণ্টত জনাবচোন কোন হয় বাজনী। আৰু সঁচাকেই যিটো পূজাৰ আকৰ্ষণ বুলি কৈছিলোঁ, আৰু যিটো আকৰ্ষণ হৈছে মাক আৰতী বৰুৱা। আৰু আমাৰ সঁচাকৈ এইবাৰ ভাগ্যই ভাল চাগে, আমি য'তে গৈছোঁ ত'তে আমি আৰতী বৰুৱাৰ সময়তে গৈ পাইছোঁ। কালি যিহেতু অষ্টমী আছিলে, অষ্টমী পূজাটো আমি দুঠাইতে দেখা পালোঁ। আৰু আজি নৱমী পূজা পুথিমাৰিত আহিছোঁ, আৰু পুথিমাৰিতো আমি এই মাক আৰতী বৰুৱাত দেখা পালোঁ। আৰু চবতকৈ চাবলগীয়া পূজাৰ আকৰ্ষণ হৈছে আৰতী বৰুৱা, যিহেতু মই আগতেও কৈছোঁৱেই আৰতী বৰুৱা সঁচাকৈ চাই ভাল লাগে, আৰু মনটো খুব পবিত্ৰ যেন লাগে আৰতী বৰুৱা দেখা পালে। আৰু আজিৰ সেই দিনটো আহি গ'ল, মানে চবতকৈ বেয়া লগাৰ দিন, মানে দশমী। আজি সঁচাকৈ বহুত দুখ লাগে, ইমান দিনে পূজা কৰি থকা, পূজা কৰোঁতেই আজি পূজা শেষ হ'ল। আৰু চবতকৈ বেয়া লগা হৈছে যেতিয়া প্ৰতিমাবিলাক গাড়ীত উঠাই পেলাই পানীত ভহাই দিবলৈ যায়, তেতিয়া ইমান দুখ লাগে নহয় চাই পেলাই, সঁচাকৈ বহুত দুখ লাগে। আৰু আজি বিজয়া দশমীৰ দিনা আছে আমাৰ ইয়াতে ফাংচনত আছে দীপশিখা বৰা কণ্ঠশিল্পী। আৰু আমাৰ ফাংচনখন হৈছে আমাৰ ঘৰৰ সন্মুখতে যিখন মানে ফিল্ড আছে, তো সেইখনতে হৈছে। আৰু পূৰা জিক জাক লাইট জ্বলি আছে, আৰু এনেকুৱা মানুহ হৈছে, মানে ফাংচন বহুত মানুহ আহিছে, পূৰা ফিল্ডখন পূৰা ভৰ্তি হৈ গৈছে, পূৰা চাৰো চাইডে কেৱল মানুহে মানুহ। আৰু আমি কিবাকেহে ওলাই পেলাই আহিছোঁ, পূৰা আমাৰ ৰাস্তাত গাড়ী মানুহ পূৰা ভৰ্তি, ওলাবলৈ জেগা নাই, তো আহিছোঁ কিবাকে।
পূজাৰ ভিডিঅ' দিওঁতে বহুতেই দেৰি হৈ গ'ল, কাৰণ মোৰ গাটো যিহেতু ভাল নাছিলে, তো সেইকাৰণে মই ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ। তো আজিলৈ পূজাৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আজিলৈ আহিছোঁ, বাই, লাভ ইউ অল। ফেচবুকত আছোঁ মই তৃষ্ণা কেপ্ৰিয়া, ইনষ্টাগ্ৰামত আছোঁ তৃষ্ণা কেপ্ৰিয়া, প্লিজ ফ'ল' কৰি দিব।